এগৰাকী ৰাইডাৰৰ বাইক চুৰি হ'ল সেইটো বাতৰি কৰিব নালাগে সেই বাতৰিটো লৈ মালিকজনে বোলে মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব লাগে আৰু মুখ্যমন্ত্ৰীক বোলে ৰিকুৱেষ্ট কৰিব লাগে যে আপুনি ৭২ ঘণ্টাৰ ভিতৰত চুৰটো ধৰি দিয়ক নহ'লে কিন্তু আমি আপোনালোকৰ বাতৰিটো কৰি দিম এনেকুৱা ধৰণৰ কথা পৃথিৱীৰ কোন দেশৰ মানুহে কোন ৰজাই ক'ব পাৰে বাৰু কোন মুখ্যমন্ত্ৰীয়ে বাৰু ক'ব পাৰে তাৰমানে মালিকবিলাকে নিউজটো কৰাৰ আগত প্ৰথমতে মুখ্যমন্ত্ৰীৰ ওচৰত হাজিৰা দি ল'ব লাগিব আসাম টিভি নে বা প্ৰতিদিনে বা প্ৰতিদিন টাইমে বা ডিউআইয়ে বা প্ৰাগৰ মালিকে তাৰমানে প্ৰথমতে নিউজটো কৰাৰ আগতে মুখ্যমন্ত্ৰীক সুধি ল'ব লাগিব যে এই নিউজটোৱে অসমৰ সন্মানহানি কৰিব নেকি বাৰু আপুনি অকণমান চাৰ্টিফিকেট এখন দি দিব নেকি মুখ্যমন্ত্ৰীৰ পৰা চাৰ্টিফিকেট লৈ নিউজটো কৰিব লাগিব নহয় জানো তেতিয়া তেওঁ ভাল মানুহ আৰু যদি মুখ্যমন্ত্ৰীৰ কথা নুশুনাকে সঁচা কথা এটা সঁচাকৈ লিখি দিলে তেতিয়াহ'লে সেইটো বেয়া সংবাদ মাধ্যম গতিকে মুখ্যমন্ত্ৰীৰ এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে এইটো হ'ল চব ফেচিষ্টবিলাকৰ কথা দেই